নমস্কাৰ বন্ধুসকল, অৰ্পিতা সাজগৰ হেয়াৰ এণ্ড মেকআপ একাডেমি চেনেলৰ পৰা মই অৰ্পিতা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এনেকুৱা এটা হেয়াৰ ষ্টাইল বনাই আনিছোঁ যোনটো খুবেই কম সময়তে কম চুলিত দেখাত ডাঙৰ আৰু খুব সহজতে কমপ্লিট কৰিব পৰা। এয়া হ'ল মোৰ হেয়াৰ ষ্টাইল। প্লিজ আপোনালোকে কমেণ্ট বক্সত গৈ মোক জনাব মোৰ এইটো হেয়াৰ ষ্টাইল কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে তো চিয়'ৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কিয়নো মোৰ গোটেই নলেজবিলাক আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। তো গতিকে আপোনালোকৰ পৰা মই ছাবস্ক্ৰাইবটো বিচাৰিছোঁ। প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। এতিয়া বলক আমি পটককৈ হেয়াৰ ষ্টাইলটো শিকি লওঁ। মই ইয়াতে ফ্ৰণ্ট পাফ এটা বনাম, সেইকাৰণে মই ছেকশ্যন কৰি থৈছোঁ। আৰু পিছফালে মই এটা স্মল বেক ডি ছেকশ্যন বনাইছোঁ, যাৰ ডেপ্থ হৈছে 2 ফিংগাৰ্ছ আৰু চৰাটো হৈছে ৰিচিশ্যন পইণ্টৰ পৰা ৰিচিশ্যন পইণ্টলৈকে। আৰু পিছফালে মই বাকী চব হেয়াৰ লৈ মই এটা পনিটেইল বান্ধিছোঁ। এতিয়া পনিটেইলৰ ভিতৰত এটা ড'নেট মই ব্যৱহাৰ কৰিম আৰু ফ্ৰণ্ট পাফৰ চবকেইটা চুলি লৈ মই ডিজাইনটো আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'ত খেয়াল কৰিব, মই পনিটেইলটোৰ ভিতৰতে ড'নেটটো ব্যৱহাৰ কৰিম। প্লিজ বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব। এতিয়া মোৰ ফ্ৰণ্ট পাফটো হৈ গ'ল। ফ্ৰণ্ট পাফৰ মই বেলেগ এটা ভিডিঅ' বনাইছোঁ, এইটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এতিয়া পনিটেইলৰ ভিতৰত মই ড'নেট ব্যৱহাৰ কৰিছোঁ। এতিয়া ফ্ৰণ্ট পাফৰ যিমানখিনি চলি আছে তাৰ পৰা অলপ ছেকশ্যন লৈ মই এটা ব্ৰেড বনাম। ব্ৰেডটো চিম্পল ব্ৰেড বনাম। আৰু ব্ৰেডটো অলপ বনাই এটা ছাইডৰ পৰা মই স্প্ৰেড কৰা আৰম্ভ কৰিম। অকল এটা ছাইডতে আমি স্প্ৰেড কৰিম। আপোনালোকে বিচাৰিলে এটা পেটেলো আপোনালোকে স্প্ৰে দিব পাৰে, অথবা গোটেইখিনি এটা ব্ৰেড কৰিও আপুনি স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে খেয়াল কৰিব মই কেনেকৈ স্প্ৰেডটো কৰি আছোঁ। এতিয়া মই এণ্ড পইণ্টটোৰ পৰা মই ঘূৰাই থাকিম। এণ্ড পইণ্টটো আমাৰ ভালকৈ ধৰি ৰাখিব লাগিব। আৰু এনেকৈ ঘূৰাই এটা ফ্লাৱাৰৰ নিচিনা বনাম। ফ্লাৱাৰটো বনোৱা বহুতেই ইজি, অকল প্লেচমেণ্টটো মোৰ ভালকৈ দিব লাগিব। কোনটো ফ্লাৱাৰ ক'ত আমাৰ প্লেচ কৰিব লাগিব এইটো ভালকৈ খেয়াল ৰাখিব লাগিব। ছেম এনেকৈ অলপ ছেকশ্যন লৈ ছেম কোৱান্টিটিৰ হেয়াৰ লৈ আমাৰ ব্ৰেডটো বনাব লাগিব, তেতিয়াহ'লে ফ্লাৱাৰবিলাক ছেম চাইজৰ হ'ব। এইটো আমাৰ ভালকৈ খেয়াল কৰিব লাগিব। এই হেয়াৰ ষ্টাইলটো বহুতেই সহজ আৰু দেখাতো বহুত ডাঙৰ হয়। কাৰোবাৰ যদি অলপ চুলি থাকে তথাপিও বহুত ধুনীয়াকৈ ডাঙৰকৈ খোপাটো দেখিবলৈ লাগিব। মই চবকেইটা ফ্লাৱাৰ নেদেখাওঁ, তেতিয়াহ'লে আপোনালোকে ব'ৰ ফিল কৰিব। মই অলপকৈ দুটাই দেখাম মই, বাকী চবকেইটা ছেইম প্ৰচেছত হ'ব।
অকল প্লেচমেণ্টটো ভালকৈ খেয়াল কৰিব লাগিব। স্প্ৰেটো দিয়াৰ পিছত অলপ শুকাবলৈ টাইম দিব লাগিব, নহ'লে হাততে এইটো লাগি ধৰিব। প্লিজ বন্ধুসকল ভিডিঅ'ৰ লাষ্টলৈকে দেখিব, তেতিয়াহ'লে প্লেচমেণ্টটো আপোনালোকে ভালকৈ বুজিব পাৰিব। আমি ইউ পিন দি ফ্লাৱাৰটো ফিক্স কৰি আছোঁ। আপোনালোকে বিচাৰিলে ফাইন পিন দিও ফিক্স কৰিব পাৰিব। আৰু প্ৰত্যেকটো ফ্লাৱাৰৰ মিডিলত এটা এটাকৈ আপোনালোকে কিবা এচেচৰিজ ইউজ কৰিব পাৰে। মোৰ ফ্ৰণ্ট পাফৰ যিমানখিনি হেয়াৰ আছিলে সেই হেয়াৰখিনি দি মোৰ এটা লাইন হৈ গ'ল। এতিয়া পনিটেইলৰ পৰা অলপ অলপ ছেকশ্যন লৈ বাকীখিনি আমি কমপ্লিট কৰি আছোঁ। এটা ছাইড স্প্ৰেড কৰিলে দেখাত কেনেকুৱা লাগে আপোনালোকে এইটো ভালকৈ চাব। মই চিম্পুল মোবাইলেৰে ক্লিক কৰি আছোঁ, প্লিজ অলপ এডজাষ্ট কৰি চাব। আৰু এয়া হ'ল আফটাৰ স্প্ৰেড। এতিয়া ঘূৰাই ঘূৰাই ছেইম প্ৰচেছত ফ্লাৱাৰটো বনাব লাগিব। বন্ধুসকল, মই নতুন নতুন ভিডিঅ' লৈ হেয়াৰষ্টাইলৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব, তেতিয়াহ'লে মই বনাবলৈ ইনস্পায়াৰ হ'ম। মই একদম সহজৰ পৰা হেয়াৰষ্টাইলবিলাক আৰম্ভ কৰি আছোঁ ইউটিউবত। লাহে 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 মই আৰু হাৰ্ড হেয়াৰষ্টাইল আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া হ'ল মোৰ কমপ্লিট হেয়াৰষ্টাইল। তো বন্ধুসকল, এনেকৈ মোৰ হেয়াৰষ্টাইলটো কমপ্লিট হ'ল। মই ইয়াতে সৰু সৰু এচেচৰিজ ইউজ কৰিছোঁ। তোমালোকে বিচাৰিলে ডাঙৰ ডাঙৰ এচেচৰিজ ইউজ কৰিব পাৰিবা, তেতিয়াহ'লে আৰু ধুনীয়াকৈ আৰু এনহেঞ্চ হৈ আহিব এই হেয়াৰষ্টাইলটো। তো বন্ধুসকল, মই বহুতেই সহজতে তোমালোকক শিকাইছোঁ। আৰু এটা কথা, যদি হেয়াৰৰ ডেন্সিটি কম থাকে তেতিয়াহ'লে কম কম চুলিৰে তোমালোকে বেনিটো বনাবা, তথাপিও এই ৰাউণ্ডটো ফুলফিল হৈ যাব। অ'কে, তো প্লিজ তোমালোকে এবাৰ ট্ৰাই কৰিবা এই সহজ হেয়াৰষ্টাইলটো, আৰু কমেণ্ট বক্সত মোক জনাবা। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ছ' মাছ, বাই বাই।